নমস্কাৰ ষ্টুডেণ্ট, মোৰ নাম সমীৰুল আৰু আজিৰ ভিডিঅ'ত তোমালোকক নৱম শ্ৰেণীৰ অনুশীলনী 2.4ৰ 1 নম্বৰ আৰু 2 নম্বৰ কুৱেশ্যনটো সলভ কৰা শিকাই দিম। সো চোৱা, তোমালোকৰ 1 নম্বৰটো কি কৈছে, তলৰ পূৰণফল কেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা, মানে সূত্ৰ ব্যৱহাৰ কৰি কৰিবলৈ কৈছে। সো তাৰে 1 নম্বৰটো কি কৈছে চোৱা, x + 4 * x + 10 আমাৰ দিয়া আছে, কিন্তু তোমালোকে জানা এইটো আমাৰ কিতাপত কিন্তু ডাইৰেক্ট উপপাদ্য বা সূত্ৰ দিয়া নাই। তো এনে ক্ষেত্ৰত কি কৰিবা? সো ষ্টুডেণ্ট, তোমালোকৰ এক্সামতো এনেকুৱা বহুত ক্ষেত্ৰত হ'ব পাৰে কি তোমাৰ উপপাদ্য বা সূত্ৰটো পাহৰি যাবা, তেতিয়া কেনেকৈ কৰিবা? সো অলপ টেনশ্যন নকৰিবা, এই ভিডিঅ'টো চোৱা। আজি তোমালোকক দুটা পদ্ধতি শিকাই দিম, এটা তুমি উপপাদ্য ব্যৱহাৰ কৰি কৰিব পাৰিবা আৰু এটা তুমি উপপাদ্য ব্যৱহাৰ নকৰিও কৰিব পাৰিবা। সো সেইকাৰণে টেনশ্যন নল'বা। সো মই 1 নম্বৰটোৱে উপপাদ্য উইদাউট উপপাদ্য ব্যৱহাৰ কৰি শিকাই দিম, কিন্তু উপপাদ্য ব্যৱহাৰ নকৰিলেও এই যে পদ্ধতিত কৰিম তাত কিন্তু উপপাদ্যটো সোমাই থাকিব, মানে তোমাৰ উপপাদ্যটো মুখস্থ নাৰাখিলেও চলিব। ওকে, সো প্ৰথমেতো চোৱা কি কৈছে, 1 নম্বৰ আমি 1 নম্বৰ সলিউশন লিখিম এতিয়া কি, x + 4 * x + 10 এইটো আমাৰ দিয়া আছে, এইটো সলিউশন লিখিম। সো তোমালোকে প্ৰথমে কি কৰিবা, এইটো চোৱা, এইটো কিন্তু আমাৰ কোনো উপপাদ্য আমি এনেকুৱা কিতাপত পোৱা নাই। সো সেইকাৰণে এইটো মই বেলেগ এটা পদ্ধতি, যিটো পদ্ধতি ক'লোঁ, তোমালোকে যদি উপপাদ্য নাজানে তেনেহ'লে কেনেকৈ কৰিবা, সেই পদ্ধতি মতে কৰিম। সো ইয়াৰ সলিউশন লিখা, সলিউশন। ওকে, সলিউশন লিখার পিছত কুৱেশ্যনটো এবাৰ লিখি ল'ব। ওকে, x + 4 * x + 10 এইটো আমি লিখিলোঁ। লিখাৰ পিছত তোমালোকে কি কৰিবা, এই যিটো x থাকিব, এই x টাৰ্মটো এই হোল ব্ৰেকেটৰ লগত এবাৰ পূৰণ কৰিবা, তাৰপিছত এই 4টো এবাৰ এই হোল ব্ৰেকেটৰ লগত পূৰণ কৰিবা। চ' এইটোৱে আমি এতিয়া লিখিম কি, x * x + 10 প্লাছ এইটো কৰিলোঁ। চোৱা, এই এক্সটো আমি হোল ব্ৰেকেট এইটোৰ লগত পূৰণ কৰিলোঁ, চাইছা? ইয়াৰ পিছত আমি কি কৰিম, এই 4টো এই হোল ব্ৰেকেটৰ লগত এবাৰ পূৰণ কৰিম, মানে 4 * x + 10। ওকে, এইখিনি কৰিলোঁ। ইয়াৰ পিছত চোৱা, তোমালোকে এইটো পূৰণ কৰা, এইটোৰ লগত এইটো এবাৰ, এইটোৰ লগত এইটো এবাৰ। চ' x * x আমাৰ কি আহিব, x² প্লাছ এই x * 10 আমাৰ আহিব 10x। চ' লিখা প্লাছ 10x। সো চোৱা, আমাৰ এইখিনি কাম হৈ গ'ল। ওকে, এইখিনি কাম হৈ গ'ল। ইয়াৰ পিছত আমি কি কৰিম, এই 4ক এই এক্সৰ লগত এবাৰ পূৰণ কৰিম আৰু এই 4ক এই 10ৰ লগত এবাৰ পূৰণ কৰিম। চোৱা, এই 4 * x আমাৰ কি থাকিব, প্লাছ 4x প্লাছ এই 4 * 10 পূৰণ কৰিলে আমাৰ আহিব 40। তোমালোকে সকলোৱে জানা। ইয়াৰ পিছত চোৱা, তোমালোকে এতিয়া উপপাদ্য আনিব হ'লে তোমালোকে কি কৰিব লাগিব, এই দুটাৰ পৰা x কমন ল'ব লাগিব। চ' লিখা, x² চেম লিখিম, প্লাছ ইয়াৰ পৰা আমি x কমন ল'ম। x কমন ল'লে ব্ৰেকেটৰ ভিতৰত থাকিব 10 প্লাছ 4 আৰু বাহিৰত x প্লাছ 40। চোৱা, এইটো কিন্তু আমাৰ উপপাদ্য ব্যৱহাৰ হৈ গ'ল। এইটোৱে আমাৰ উপপাদ্য। উপপাদ্যটো কি আছিল, তোমাৰ যদি x + a * x + b থাকে, তোমালোকে কি কৰিবা, x² প্লাছ a + b * x + ab, এইটো তোমাৰ উপপাদ্য। বুজি পাইছা? চ' এইখিনি কৰিলা। ইয়াৰ পিছত আমি সলভ কৰিম। চোৱা, x² কৰিলে আমাৰ আহিব x² প্লাছ 10 + 4 আমাৰ আহিব 14 * x প্লাছ 40। আৰু ষ্টুডেণ্ট, এইটোৱে আমাৰ ফাইনেল এনচাৰ হৈ যাব। ওকে, বুজি পাইছা? ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ। চ' ইয়াৰ 2 নম্বৰ কুৱেশ্যনটো চোৱা, 2 নম্বৰত আমাক কি কৈছে চোৱা, 2 নম্বৰত আমাক ধুনীয়াকৈ দিয়া আছে কি, x + 8 * x - 10। চ' এইটো আমি চেম লিখিম, সলিউশন লিখা, চেম সলিউশন এবাৰ লিখি লোৱা কি, x + 8 * x - 10। ওকে, লিখিলা। ইয়াৰ পিছত কি কৰিম, আমি এই x যিটো ফাৰ্ষ্ট টাৰ্ম আছে এইটো হ'ল এবাৰ এই ব্ৰেকেটৰ লগত পূৰণ কৰিম। সেইটোৱে লিখিম কি, ইকুৱেল x * x - 10। ওকে, কি কৰিলোঁ, এই এক্সটো এই হোল ব্ৰেকেটৰ লগত এবাৰ পূৰণ কৰি দিলোঁ। ইয়াৰ পিছত আমি আকৌ কি লিখিম, প্লাছ 8 * এই হোল ব্ৰেকেটৰ লগত পূৰণ কৰিম কি, প্লাছ 8 * হোল ব্ৰেকেট কি, x - 10। ওকে, এইখিনি কৰিলোঁ। ইয়াৰ পিছত তোমালোকে কি কৰিবা, চোৱা, এই এক্সটো এই এক্সৰ লগত এবাৰ পূৰণ কৰিবা, এই এক্সটো এই 10ৰ লগত এবাৰ পূৰণ কৰিবা। চোৱা, এই এক্সৰ লগত পূৰণ কৰিলে আমাৰ কি আহিব, x²। ওকে, ইয়াৰ পিছত চোৱা, এই x - 10ৰ লগত পূৰণ কৰিলে আমাৰ কি আহিব, -10x। তোমালোকে সকলো সময়ত এই মাইনাছ চিনটো বা প্লাছ চিন, এই চিনটো তোমালোকে লক্ষ্য ৰাখিবা। ইয়াৰ আগত যিটো চিন হ'ব সেই চিনে আমি ইয়াত বহাব লাগিব। ওকে, ইয়াৰ পিছত আমাৰ এইখিনি কাম কমপ্লিট হৈ গ'ল। এতিয়া আমি এইখিনি কৰিম। চোৱা, এইখিনি কি কৰিম, 8 * x মানে আমাৰ কি আহিব, প্লাছ 8x। ইয়াৰ পিছত আকৌ কি কৰিম, এই 8 * -10 মানে মাইনাছে প্লাছে মাইনাছ 8 × 10 = তোমাৰ
আহি যাব ইয়াৰ পিছত তোমালোকে কি কৰিবা এইটো হেৰি কৰা এক্স স্কোৱাৰ মাইনাছ ইয়াৰ পৰা এক্স কমন লোৱা এক্স কমন ল'লে তোমাৰ কি থাকিব তুমি প্লাছ লোৱা এক্স কমন ল'লে তোমাৰ কি থাকিব এক্স মাইনাছ চৰি ইয়াৰ পৰা আমি এতিয়া এক্স কমন ল'লে ইয়াত কি থাকিব ভিতৰত মাইনাছ 10 চৰি প্লাছ লৈছোঁ সেইকাৰণে প্লাছ 10 মাইনাছ 8 ইনটু এক্স মাইনাছ 80 আৰু ষ্টুডেণ্ট এইটোৱে আমাৰ মেইন উপপাদ্য এইটো আহি যাব এইটো সূত্ৰ হৈ যাব চাইছা কি এক্স স্কোৱাৰ প্লাছ এক্স এ মাইনাছ বি ইনটু এক্স মাইনাছ আমাৰ আহিব এ বি অ'কে চ' এতিয়া চোৱা এক্স স্কোৱাৰ 10 মাইনাছ 8 কৰিলে আমাৰ থাকিব 2 আৰু বাহিৰত তোমাৰ কি আছে ইয়াত তোমাৰ কমন ল'ব লাগিব প্লাছ নহয় ইয়াত মাইনাছ কমন ল'ব লাগিব ইয়াত মাইনাছ কমন লৈছোঁ অ'কে চ' 10 মাইনাছ 8 আমাৰ আহিব 2 আৰু বাহিৰৰ মাইনাছে আমাৰ আহিব মাইনাছ 2x মাইনাছ 80 আৰু ষ্টুডেণ্ট এইটোৱে আমাৰ ফাইনেল এনচাৰ হৈ যাব চ' ষ্টুডেণ্ট আশা কৰোঁ বুজি পাইছা বুজি পালে লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু কিবা বুজি নাপালে কমেণ্ট বক্সত থৈ দিবা অ'কে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট আমাৰ 3 নম্বৰ দিয়া আছে একৰ চ' একৰ 3 নম্বৰটো সলিউশন লিখা সেম একেৰাহে 1 2 3 নম্বৰ কি সলিউশন সলিউশনৰ পিছত যেটো দিয়া আছে হেটো এবাৰ লিখিবা তোমালোকে তাৰ যদি নোৱাৰা তথাপি এইটো এবাৰ লিখিবা তথাপি তোমালোকে অলপ নাম্বাৰ দি দিব যদি অংকটো নহয় বুজি পাইছা 3x + 4 * 3x - 5 এইটো আমাৰ দিয়া আছে সো সোৱা এইটো কোনো অভেদত পৰে নেকি সোৱা আমাৰ এটা অভেদ কি আছিল a + b * a - b বা x + a * x - b এইটো আমি লিখিম কি x + y * x minus y থাকিলে আমি কি লিখিব পাৰো x square minus y square আমি এটো লিখিব পাৰো ওকে কিন্তু তোমালোকে সোয়া এইটো পেলাব নোৱাৰিম বিকজ সোয়া x ৰ ভ্যালুটো আমাৰ সেম দি আছে কিন্তু আমাৰ y টো কিন্তু বেলেগ দি আছে সো আমি যদি এইটো কৰিব যাও ইয়াতো y আৰু z আহি যাব সো এইটো নিমিলিব বুজি পাইছা সো এইটো যেটো সেম যেতিয়া থাকিব তেতিয়াহে আমি এই অভেদটো ব্যৱহাৰ কৰিম যেটো এইটো সেম নাই সেইকাৰণে আমি এই অভেদটো ব্যৱহাৰ কৰিব নোৱাৰিম সিম্পল কথা ওকে সো এতিয়া সলিউশন আমি কি কৰিম এইটো ইয়াৰ লগত এবাৰ পূৰণ কৰিম এই গোটে ব্ৰেকেটৰ লগত এন্ড এইটো এই গোটে ব্ৰেকেটৰ লগত এবাৰ পূৰণ কৰিম সো এইটো লিখিম 3x ইনটু এই ব্ৰেকেটটো লিখিম এতিয়া কি 3x ইনটু ব্ৰেকেট কি 3x - 5 এইটো লিখিলো ইয়াৰ পিছত +4 ইনটু এই ব্ৰেকেট হোল লিখিম +4 ইনটু হোল ব্ৰেকেট কি 3x - আমাৰ 5 দিয়া আছে ওকে ইয়াৰ পিছত আমি এটো পূৰণ কৰিম 3x * 3x কৰিলে আমাৰ আহিব 3 3 গুণ 9 এন্ড x স্কয়ার কৰিলে x * x কৰিলে আহিব x স্কয়ার সো 3 3 গুণ 9 x স্কয়ার ইয়াৰ পিছত আমাৰ 3x * -5 কৰিলে কিমান আহিব তোমাৰ 5 3 গুণ 15 আৰু x -15x -15x ওকে এইখিনি আমাৰ হৈ গল এতিয়া এইটো কৰিম ইয়াৰ আগত প্লাস আছে +4 * 3x আমাৰ আহিব 4 * 3 আমাৰ 12x +12x ইয়াৰ পিছত আমি কি কৰিম এই 4 টো পূৰণ কৰিম -5 ৰ লগত সো 4 5 গুণ 20 আৰু ইয়াৰ আগত মাইনাস চিন আছে এইখন হ'ব -20 এর পিছত আমি কি লিখিম সো এইটো সো সেম লিখিম x স্কয়ার টার্ম আছে 9x স্কয়ার মাইনাস সো 15x আমাৰ যেটো 15x + 12x কৰিলে আমাৰ কি আহিব সো 15x ৰ -15x ৰ যদি তুমি 12x প্লাস কৰা সো তোমাৰ বাকি থাকিব অনলি 3 কেনেকে তোমালোকে যদি এইটো মাইনাস প্লাস বুজি নোপোৱা সো এটা কাম কৰিবা যেটোৰ আগত মাইনাস আছে যদি ডাঙৰ থাকে হেইটোৰ আগত তুমি প্লাস ভাবি লগা আৰু এইটো মাইনাস কৰি লবা সো মাইনাস কৰিবা মাইনাস কৰাৰ পিছত খালি এনসার আগত -2 লিখি দিবা বুজি পাইছা সো এইটো লিখা 15 - 12 তোমাৰ কি আহিব তোমাৰ আহিব 3 আহিল 15 - 12 মানে 15 বিয়োগ 12 কৰিলে আমি 3 পাম সো যেহেতু ইয়াৰ আগত আমি মাইনাস লৈছো সেইকাৰণে ইয়াত মাইনাস লব লাগিব মানে ইয়াৰ আগত সো প্লাস আছিল আমি মাইনাস ধৰি লৈছো সেইকাৰণে আমি ইয়াত মাইনাস লৈছো ওকে সো এতিয়া হ'ব 3x -20 আৰু ষ্টুডেন্ট এইটোৱে তোমাৰ ফাইনাল এনসার হৈ যাব এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটো এইটো দি আছে সো 4 নম্বৰ সলিউশন লিখা 4 নম্বৰ সলিউশনত যেটো দি আছে হেটো এবাৰ লিখা কি আছে y square plus 3/2 y square plus 3/2 into y square minus 3/2 so এইটো আমি এটা অভেদত বহুৱাব পাৰিম কি x plus y into
এক্স মাইনাছ ৱাই এইটো অভেদ আছিল এই অভেদটো কি হয় এক্স স্কোৱাৰ মাইনাছ ৱাই স্কোৱাৰ আমাৰ হয় এইটো মেইন তোমাৰ সূত্ৰ মানে অভেদ চোৱা এইটোত আমি এইটো পেলাব পাৰিম নে চোৱা এক্সৰ ভেলু সেম আছে এক্সৰ ভেলু সেম আছে ৱাইৰ ভেলু 3/2 আছে ইয়াতো 3/2 আছে চ' আমি এইটো অভেদত ডাইৰেক্ট পেলাই দিব পাৰিম চ' এই অভেদ মতে আমি কি লিখিব পাৰিম এইটো এনেকৈ লিখিব পাৰিম মানে এক্স স্কোৱাৰ মাইনাছ ৱাই স্কোৱাৰ মানে ৱাই স্কোৱাৰ মাইনাছ 3/2 হোল স্কোৱাৰ এইটো এনেকৈ লিখিব পাৰিম ৱাই স্কোৱাৰ মাইনাছ 3/2 হোল স্কোৱাৰ এইটো এনেকৈ লিখিব পাৰিম ইয়াৰ পিছত আমি এইটো সলভ কৰিম ৱাই স্কোৱাৰ কৰিলে ৱাই স্কোৱাৰ আহিব মাইনাছ 3 স্কোৱাৰ কৰিলে আমাৰ আহিব 3 গুণ 9 এণ্ড 2 স্কোৱাৰ কৰিলে আহিব তোমাৰ 4 চ' তোমাৰ ফাইনেল এনচাৰ এইটোৱে আহি যাব অ'কে চ' ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট ইয়াৰে আছে 5 নম্বৰ কুৱেশ্যনটো 5 নম্বৰ কি কৈছে 3 মাইনাছ 2x ইনটু 3 প্লাছ 2x চ' এইটো সলিউশ্যন লিখা চেম সলিউশ্যন লিখা অ'কে ইয়াৰ পিছত চোৱা এইটো আমি সেই চেম অভেদত পেলাব পাৰিম কি অভেদ তোমালোকে অভেদটো জানা কি x প্লাছ y ইনটু x মাইনাছ y কৰিলে আমি কি পাম x স্কোৱাৰ মাইনাছ ৱাই স্কোৱাৰ আমি এইটো পাম চোৱা এইটো কিন্তু চেম দিয়া আছে তুমি এক্সৰ ভেলুটো চোৱা চেম দুটাতে থাকিব লাগে এক্সৰ ভেলু চোৱা চেম 3 আছে আৰু ৱাইৰ ভেলু চোৱা ইয়াতো ৱাই আছে ইয়াতো ৱাই মানে আমি ৱাইৰ ভেলুটো চেম চাব লাগে চ' চোৱা ইয়াত 2x আছে ইয়াতো 2x আছে আৰু আমাৰ চিনবোৰ এটাত প্লাছ থাকিলে পজিটিভ থাকিলে একটাত নেগেটিভ থাকিব লাগে চোৱা এটাত নেগেটিভ আছে এটা পজিটিভ চ' এইটো নেগেটিভটো আগত আছে পজিটিভ আছে একে কোনো প্ৰব্লেম নহয় আমি এইটো ওলোটাইও লিখিব পাৰিম নে চোৱা আমি এইটো নিলিখিলেও হয় যদি তুমি কৈছা নহয় মই ওলোটাই লিখিম তথাপি পাৰিবা কি 3 প্লাছ 2x ইনটু 3 মাইনাছ 2x এনেকৈ লিখিব পাৰিবা চেম হয় চ' ইয়াৰ পিছত আমি অভেদটো ব্যৱহাৰ কৰিম কি আমাৰ অভেদ মতে এক্স স্কোৱাৰ মানে 3 স্কোৱাৰ মাইনাছ ৱাই স্কোৱাৰ মানে কি আছে ইয়াত টুৱাইছ এক্স হোল স্কোৱাৰ তোমালোকে ব্ৰেকেট দি হোল স্কোৱাৰ লিখিবা কেৱল এক্সৰ ওপৰত নহয় 2ৰ ওপৰতো স্কোৱাৰ হ'ব অ'কে ইয়াৰ পিছত তুমি 3 স্কোৱাৰ কৰিলে তোমাৰ কি আহিব 9 3 স্কোৱাৰ তোমাৰ 9 আহিব এণ্ড 2 স্কোৱাৰ কৰিলে তোমাৰ 4 এণ্ড এক্স স্কোৱাৰ কৰিলে আহিব এক্স স্কোৱাৰ আৰু আমাৰ এইটোৱে ফাইনেল এনচাৰ হৈ যাব অ'কে আশা কৰোঁ বুজি পাইছা চ' আমাৰ 1 নম্বৰ কুৱেশ্যনটো সলিউশ্যন কৰা কমপ্লিট হৈ গ'ল তোমালোকে বুজি পালে ভিডিঅ'টো লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কিবা প্ৰব্লেম থাকিলে তোমালোকে কমেণ্ট বক্সত অৱশ্যই সুধিবা অ'কে এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ এতিয়া আহিলে আমাৰ 2 নম্বৰ কি কৈছে প্ৰত্যক্ষভাৱে পূৰণ নকৰি পূৰণফল আমি নিৰ্ণয় কৰিব লাগে মানে আমাক কোনো প্ৰত্যক্ষ পূৰণ কৰিব নালাগে চ' তোমাৰ 1 নম্বৰ ইয়াৰে কি কৈছে 1 নম্বৰ সলিউশ্যন লিখা কি 1 নম্বৰ সলিউশ্যনত কি দি আছে 103 ইনটু 107 আমাৰ এইটো দিয়া আছে চোৱা অ'কে ইয়াৰ পিছত আমি কি কৰিম এইটো আমি এটা অভেদ বা সূত্ৰত পেলাব চেষ্টা কৰিম অ'কে চোৱা তোমালোকে 103 ইনটু 107ক কেনেকৈ ভাঙিব পৰা 103 কেনেকৈ লিখিব পাৰিবা 100 প্লাছ 3 কৰিব পাৰিবানে 100 প্লাছ 3 ইনটু কি 100 প্লাছ 3 কৰিলে 103 হ'ব ইনটু 107ক কি লিখিব পাৰিবা 100 প্লাছ 7 আমি এনেকৈ এইটোক লিখিব পাৰিমনে ইয়াৰ পিছত আমি এইটোক এতিয়া পূৰণ কৰিম বা আমি এটা অভেদ পাইছিলোঁ অভেদটো ব্যৱহাৰ কৰিব পাৰিম কি অভেদটো চোৱা তোমালোকে অভেদ মনত ৰাখিলে অভেদ ইউজ কৰিব পাৰিবা আৰু অভেদ নাথাকিলে বেলেগ এটা পদ্ধতি যিটো শিকাইছোঁ সেইটোও কৰিব পাৰিবা এইটো কি আছিল এক্স স্কোৱাৰ প্লাছ এ প্লাছ বি ইনটু এক্স প্লাছ এ বি এইটো আমাৰ এইটোত অভেদ পৰিছে চোৱা এনেকুৱা যদি থাকে এক্স প্লাছ এ ইনটু এক্স প্লাছ বি থাকিলে আমি এই অভেদত পেলোৱাব পাৰোঁ চ' আমি অভেদটো ইউজ কৰিম এতিয়া এক্স স্কোৱাৰ মানে আমাৰ ইয়াত কি আছে 100 স্কোৱাৰ এক্স স্কোৱাৰ প্লাছ এ প্লাছ বি মানে 3 প্লাছ 7 চোৱা এইটো এ হ'ব এইটো আমাৰ বি হ'ব 3 প্লাছ 7 ইনটু এক্স ইয়াত এক্স মানে কি চাইছা এক্স মানে এইটো 100 এই দুটা মিলি আমাৰ এক্স হ'ব ইনটু এক্স মানে 100 প্লাছ এ বি মানে আমাৰ 3 ইনটু 7 আমাৰ এইটো এ ধৰি লৈছোঁ এইটোক বি চ' আমি এই অভেদটো সম্পূৰ্ণ লিখি দিওঁ চোৱা এইটো হ'ল আমাৰ মেইন সূত্ৰ কি এক্স প্লাছ বি ইনটু এক্স প্লাছ এ এনেকুৱা থাকিব পাৰে চোৱা এইটোৱে আমি ভাঙি এনেকৈ লিখিব পাৰোঁ সেইমতে আমি এইটো কৰিছোঁ চোৱা
কি এক্স স্কোৱাৰ মানে চোৱা ইয়াত এক্স স্কোৱাৰ মানে 100 স্কোৱাৰ এক্স স্কোৱাৰ প্লাছ এ প্লাছ বি ইয়াত চোৱা এ প্লাছ বি এ হ'ল এইটো বি হ'ল এইটো এ প্লাছ বি 3 প্লাছ 7 ইনটু এক্স মানে 100 প্লাছ এ বি মানে 3 ইনটু 7 এইটো এ এইটো বি 3 ইনটু 7 আমি এনেকৈ লিখিলোঁ ইয়াৰ পিছত আমি কি লিখিব পাৰিম চোৱা 100 স্কোৱাৰ কৰিলে আমাৰ কি আহিব একৰ পিছত 4টা শূন্য 1 2 3 4 প্লাছ 3 প্লাছ 7 তোমাৰ কি আহিব তোমাৰ 10 আহিব ইনটু 100 আহিল প্লাছ 7 3 গুণ তোমাৰ 21 ইয়াৰ পিছত চোৱা একৰ পিছত তোমাৰ 4টা শূন্য লিখিলা প্লাছ 10 ইনটু 100 তোমাৰ কি আহিব 1000 প্লাছ 21 এতিয়া তোমালোকে এইটো যোগ কৰা চোৱা তোমালোকে এইটো এনেকেও যোগ কৰিব পাৰিবা 1 2 3 4 1 2 3 21 তোমালোকে এনেকে যোগ কৰিব পাৰিবা যদি ডাইৰেক্ট যোগ কৰিব নোৱাৰে মুখামুখি তো এনেকে কৰিবা 1 0 1 1 1 1 সো এনসার কি আহিল আমাৰ ইয়াত থাকিল 1 ইয়াৰ পিছত 1 পিছত 0 2 1 আৰু আমাৰ এইটোৱে ফাইনাল এনসার হৈ যাব ওকে সো তোমালোকে এনেকে নকৰি ডাইৰেক্ট এইটো অভেদ যদি মনত নাথাকে ডাইৰেক্ট এনেকে কৰিব পাৰিবা কেনেকে এইটো পূৰণ এইটো কৰিবা প্লাস এইটো পূৰণ এইটো ইয়াৰ পিছত আকৌ প্লাস এইটো পূৰণ এইটো কৰিবা 3 পূৰণ এইটো এনেকেও কৰিব পাৰিবা এইটোও তোমালোকক শিকাই দিছিলো ওকে সো এইটো যদি লাগে তোমালোকক শিকাই দিম আৰু এবাৰ কমেন্টত কৰিবা কেনেকে সো এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাও সো আমাৰ নেক্সট কোৱেশ্চনটো কি দি আছে নেক্সট নাম্বাৰ সলিউশন লিখা 2 নাম্বাৰ 2 और 2 নাম্বাৰ কি দি আছে 95 ইনটু 96 আমাৰ দিয়া আছে সো আমি এটো কি লিখিব পাৰিম সো এনেকে লিখিব পাৰিম নে 100 minus 5 into 100 minus 4 এনেকে আমি এটো ভাঙিব পাৰিম নে সোয়া 95 মানে 1 ৰ পৰা যদি আমি 5 বিয়োগ কৰো আমি 95 পাম নে আকু যদি আমি 96 ক 100 minus 4 কৰো মানে 100 ৰ পৰা 4 minus কৰো 96 আমি পাই যাম ওকে এইটো এতিয়া আমি অভেদ ব্যৱহাৰ নকৰিম এইটো বেলেগ পদ্ধতি মানে আমি যদি অভেদ মনত নাথাকে মানি লো আমাৰ এতিয়া অভেদ মনত নাই সো তেতিয়া আমি এইটোৰ লগত এইটো এবাৰ পূৰণ এইটোৰ লগত এইটো হেতু পদ্ধতি শিকাই দিম যাতে তোমালোকে কেতিয়াবা এক্সামত যায় যদি অভেদ মানে সূত্ৰ পাহৰি যোৱা এনেকে কৰিব পৰা হেতুও শিকাই দি আছো সো কি লিখিম 100 ইনটু এই 100 টু এবাৰ এই হোল ব্ৰেকেটৰ লগত পূৰণ কৰিম কি 100 minus 4 ইয়াৰ পিছত আকৌ এই ইয়াৰ আগত যেটো চিনাব হেতু চিন লৈ এইটো লিখিম আৰু ইয়াৰ লগত আকৌ পূৰণ এই হোল ব্ৰেকেট সো ইয়াৰ আগত -5 আছে সো -5 ইনটু হোল ব্ৰেকেট মানে 100 minus 4 ওকে ইয়াৰ পিছত চোৱা আমি এইটো পূৰণ এইটো কৰিম ইয়াৰ আগত যেটো চিন আছে এইটো চিন দিম ইনটু এইটো মানে সো 100 ইনটু 100 তোমাৰ কি আহিব 1000 এইটো আহিব মাইনাস 100 এই 100 ইনটু 4 আমাৰ কি মান আহিব 100 ইনটু 4 আমাৰ আহিব 400 ওকে সো আমাৰ সো এইখিনি কাম কমপ্লিট হৈ গল এতিয়া আমি এইখিনি কৰিম সো ইয়াৰ আগত মাইনাস আছে -5 ইনটু 100 কৰিলে আমাৰ আহিব -500 ইয়াৰ পিছত আকৌ সব -5 ইনটু -4 কৰিলে আমাৰ মাইনাসে প্লাস 5 4 গুণ 20 মানে +20 আমাৰ আহি যাব ওকে ইয়াৰ পিছত তোমালোকে কি কৰিবা সোৱা 400 -400 -500 সো দুটাৰ আগত যেটো মাইনাস আছে সেই কাৰণে আমি এটো প্লাস কৰি তাৰ আগত মাইনাস দি দিম সো আমাৰ যদি হেৰি কৰো ইপিনে লিখো সেম লিখো মাইনাস 500 plus 400 আমাৰ আহিব 900 কেনেকে কৰিলো সোৱা তোমাৰ দুটাৰ আগতে যদি মাইনাস থাকে সো মাইনাসৰ পৰা মাইনাস বিয়োগ কৰিলে আমি হেতু প্লাস কৰিম প্লাস কৰি তাৰ আগত মাইনাস ইনটু দি দিম সোৱা -400 -500 কৰিছো সো 400 plus 500 আমাৰ 900 আৰু তাৰ আগত মাইনাস মানে -900 হ'ব ইয়াৰ পিছত প্লাস আমাৰ 20 আহি গল ওকে সো এতিয়া আমি কি কৰিম 22 ইয়াৰ লগত প্লাস কৰিম 10,000 এর লগত সো ইয়ার লগত প্লাস কৰিলে কি আহিব 10020 minus 900 এতিয়া আমি বিয়োগ কৰিম তোমালোকে এইটো এনেকে বিয়োগ কৰিব পাৰা যদি তোমালোকৰ অসুবিধা হয় আৰু যদি নোৱাৰা ডাইৰেক্ট তোমালোকে এনেকে লিখিব পাৰিবা সো 0 ৰ পৰা 0 গলে 0 2 ৰ পৰা 0 গলে 2 আৰু 0 ৰ পৰা 9 না যায় 10 ৰ পৰা 9 গলে তোমাৰ থাকিব 1 ইয়াত
9 ওকে এইটো এনসার আহিব সো ওকে ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ সো 2 আৰু 3 নাম্বাৰটো আমি এতিয়া সলিউশন কৰিম 2 আৰু 3 নাম্বাৰ কি দিয়া আছে 104 ইনটু আমাৰ 96 দিয়া আছে এইটোও সেম পদ্ধতি সলিউশন কৰিম কি আমি 104 ক ভাঙিম কে 100 প্লাস 4 কৰিম 100 প্লাস 4 ইনটু 100 মাইনাস 4 কৰিম চোৱা একৰ লগত যদি আমি 4 প্লাস যোগ কৰো আমি 104 পাম আৰু 96 ৰ আমি যদি 100 ৰ পৰা 4 মাইনাস কৰো তো 96 পাম এইটো এটা অভেদত পৰি গৈছে কি x প্লাস y ইনটু x মাইনাস y এইটো এটা অভেদত পৰিছে এই অভেদ ভাঙিলে আমাৰ কি হয় x স্কয়ার মাইনাস y স্কয়ার সো আমি অভেদটো মই লিখি দি আছো তোমালোকক সাইডত চোৱা এইটো আমাৰ অভেদটো চোৱা মানে সূত্ৰটো চোৱা x প্লাস y ইনটু x মাইনাস y কি হয় x স্কয়ার মাইনাস y স্কয়ার চোৱা ইয়াত x হল 100 y হল 4 ইয়াত x 100 y হল 4 x প্লাস y ইনটু x মাইনাস y এর সূত্ৰত পৰিছে সো এইটো আমি এতিয়া সিম্পলি ডাইৰেক্ট ভাঙি দিম বেলেগ একো নকৰো ওকে সো কি হয় x স্কয়ার মানে 100 স্কয়ার মাইনাস 4 স্কয়ার 100 স্কয়ার করলে তোমার কি আইব সো যেহেতু দুটা শূন্য আছে সো 2 দুগুণ 4 মানে একর পিছত তোমার 4টা শূন্য আই যাব মাইনাস 4 স্কয়ার করলে তোমার কি আইব 16 ওকে এতে ইয়ার পর 16 10,000 এর পর 16 বিয়োগ করা কি আইব 10 এর পর 6 গেলে 4 9 পর 1 গেলে 8 এটা গেল 9 সো আমার आंसर কি হইল 9984 এইটো আমার ফাইনাল आंसर হৈ গল সো স্টুডেন্ট আমার 2 নাম্বার কমপ্লিট হৈ গল 2 আর 3টা আছিল 3টা কমপ্লিট হৈ গল সো আগাগ্রু বুজি পাইছা বুজিবালে লাইক কৰি দিবা আৰু বুজি না পালে কমেন্ট বক্সত থৈ দিবা আৰু বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিবা আৰু ইয়াৰ নেক্সট ভিডিও তোমালোকে এন্ড স্ক্ৰিনত দেখা পাই আছা ইয়াত ক্লিক কৰি ইয়াৰ নেক্সট কুৱেশ্যনৰ সলিউশন বোৰ চাই লবা সো চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লাইক কৰি দিবা ওকে